হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ মোৰ এই নতুন চেনেলটোলৈ। আহকচোন আজি মই আপোনালোকৰ সন্মুখলৈ কি লৈ আহিছোঁ। টান এয়া দেখিছে, এয়া মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। এয়া কাজু বাদাম আৰু এয়া কিচমিচ, এয়া জলকীয়া আৰু এয়া লং ইলাচি আৰু এয়া তেজপাত। তেনেহ'লে আহকচোন আজি আমি এই কম ইনগ্ৰিডিয়েণ্টছ ইউজ কৰি কি বনাওঁ। প্ৰথমতে আমি গেছটো জ্বলাই ল'লোঁ আৰু তাত ঘিউ অকণমান দি দিলোঁ। গেছটো মন কৰিব কম জুই হ'ব লাগিব আৰু অকণমান ঘিউ দি দিলোঁ। আপোনালোকে ডাঙৰ চামুচ পাতেৰে 1.5 চামুচ ঘিউ দি দিব আৰু গেছটো মন কৰিব কম জুই হৈ থাকিব লাগিব। এতিয়া ঘিউখিনি গলিবলৈ দিম। এইখিনি অলপ অলপকৈ দি দিছিলোঁ, গতিকে আপোনালোকে আপোনালোকৰ ডাঙৰ চামুচ পাতেৰে 1.5 চামুচ ঘিউ দি দিব আৰু গেছটোৰ কথা পাহৰি নাযাব, কম জুইত হ'ব লাগিব। এতিয়া ইনগ্ৰিডিয়েণ্টছখিনি লৈ আহিছোঁ। প্ৰথমতে ইয়াত তেজপাতকেইটা দি দিছোঁ আৰু গেছটো অলপ বঢ়াই দিছোঁ আৰু তাৰ পাছত এয়া জলকীয়াখিনি দি দিলোঁ আৰু হাতাখনেৰে লৰাবলৈ ষ্টাৰ্ট কৰিলোঁ। এনেকৈ অকণমান সময় আমি লৰাই থাকিব লাগিব আৰু অকণমান ৰঙচুৱা হোৱাকৈ আমি ভাজিব লাগিব। সেয়া দেখিছে নহয় আপোনালোকে, লাহে লাহে ৰংটো সলাবলৈ আৰম্ভ কৰিব কিছু সময়ৰ পিছতেই। জলকীয়া আৰু তেজপাতৰ মিশ্ৰণটো ঘিউত দিওঁতে এটা ধুনীয়া গোন্ধ বিয়পি পৰিছে আৰু জুইটো মিডিয়ামত থৈ দিব। আৰু অকণ অকণকৈ লৰাই থাকিব। যাতে কালাৰটো চেঞ্জ হ'বলৈ ধৰে তেতিয়ালৈকে লৰাই থাকিব লাগিব। ধুনীয়া গোন্ধ এটা চাৰিওফালে বিয়পি পৰিছে। ঘিউৰ লগত বস্তুখিনি সুন্দৰভাৱে মিলি পৰিছে। এতিয়া আমি ইয়াত কাজু বাদামখিনি দি দিছোঁ আৰু লগতে আমি কিচমিচখিনিও দি দিছোঁ আৰু হাতাখনেৰে লৰাবলৈ ষ্টাৰ্ট কৰিলোঁ। এনেদৰে আমি লৰাই থাকিব লাগিব যাতে অকণ অকণ ৰঙচুৱা হৈ পৰে আৰু চাৰিওফালে গোন্ধটো বিয়পি পৰে। অকণ ৰঙচুৱা হ'লে খায়ো ভাল লাগে, দেখিও ভাল লাগে। আৰু জুইটো মিডিয়ামত থৈ দিছোঁ। এনেদৰে আমি লৰাই থাকিব লাগিব অকণ সময়ৰ কাৰণে। এতিয়া তাত অকণমান চেনি দি দিছোঁ। চেনি দিলে কালাৰটো অলপ ৰঙচুৱা হ'বলৈ ধৰে আৰু লগতে এটা মিঠা মিঠা টেষ্ট হয় আৰু খাবলৈ ভাল লাগে। যদি বিচাৰে আপোনালোকে দিবচোন, তেনেদৰে বনাই খাই চাব। এতিয়া আকৌ গোটেইখিনি মিশ্ৰণ লৰাবলৈ ষ্টাৰ্ট কৰিলোঁ। এনেদৰে অকণমান সময় লৰাই থাকিম। এতিয়া চাউলখিনি দি দিলোঁ। ইয়াত 1.5 গিলাচ চাউল আছে। চাউলখিনি মই 1 ঘণ্টাৰ আগতে পানীত তিয়াই থৈ দিছিলোঁ। এই গোটেইখিনি দি ল'ব লাগিব এতিয়া। আৰু গোটেই মিশ্ৰণখিনি লৰাই দিব লাগিব। পোলাও বিভিন্ন ধৰণেৰে বনাব পাৰি। মই খুব চিম্পলকৈ বনাই দিছোঁ। সকলোৱে সহজভাৱে বনাব পাৰিব যিটো। খুব ইজি ৰেচিপি হয় আৰু কম সময়ৰ ভিতৰতে ই সম্পূৰ্ণ হৈ উঠে। দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ। গোটেইখিনি মিশ্ৰণ লগ হৈ পৰিছে আৰু খুব ধুনীয়া দেখিছে। মন কৰিছেনে? এতিয়া তাত পানীখিনি দি দিছোঁ। ইয়াত মই আধা মগ পানী দিছোঁ আৰু মিহলাই দিছোঁ। অকণমান সময় লৰাই থাকিব। এতিয়া ইয়াত
অকণমান আমি বেলেগ বস্তু এটা দিম, নিমখ দিম। হয়, নিমখটো নিজৰ সোৱাদ অনুসৰি দিব। মই ইয়াত আধা চামুচ নিমখ দিছোঁ সৰু চামুচেৰে, আৰু তাৰ পাছত আকৌ লৰাই দিম। বেছি টাইম নালাগে, খুব সোনকালে প্ৰস্তুত হৈ উঠিব পোলাওখিনি। এতিয়া ঢাকোনখন মাৰি দিব লাগিব আৰু আমি ইয়াক এটা চিটি বজালৈ ৰখিব লাগিব। তাৰপিছত আমাৰ পোলাও ৰেডি হৈ পৰিব। এয়া চাওক, এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। দেখিবলৈ যিমান ধুনীয়া লাগিছে, খাবলৈ বহুত সোৱাদ লগা। এনেদৰে বনাই চাবচোন, বহুত ধুনীয়া হ'ব। আৰু এনেদৰে আপোনালোকে মাংসৰ লগতো খাব পাৰে বা বেলেগ ৰেচিপিৰ লগতো খাব পাৰে। আৰু আমি এনেদৰেই খুব কম সময়তে এটা ইজি ৰেচিপি পাই গ'লোঁ। থেংক ইউ। যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।